তোমাৰ চিঠিৰ প্ৰত্যুত্তৰ তাৰিখ 12 জুন 2014। মৰমৰ জানবী, মৰম লবা। লিখো নিলিখোকৈ কলমটো তুলি লৈছো। নাজানো কিবা ওলাই মোৰ আঙুলি স্পৰ্শত। নিশ্চয় তুমি চিঠিখন বহুবাৰ পঢ়িবা, হয়তো লৈয়ে ফুৰিবা তুমি যলৈকে যোৱা, য'তেই নোযোৱা। তোমাৰ কলমৰ পৰা ওলোৱা প্ৰত্যেকটো আখৰে মোক বৰকজুৰুলা কৰিব। শব্দৰ খনিকৰ হ'ব পৰা ক্ষমতা মোৰ আছেনে নাই তুমিহে ভালদৰে জানিবা। তোমাৰ কিন্তু আছে। আজিকালি দিনান্তত ডায়েৰী এখন সদায় লিখোঁ। কেতিয়াবা আকৌ লিৰকি বিচাৰি চাওঁ তুমি দিয়া সেই উপহাৰটো। তোমাৰ হয়তো মনত আছে সেই যে তাৰিখটো। মই হেনো মৰম দিব নাজানো, কথাও খুব কমে কওঁ। কি ক'বা, মোৰ যে অভ্যাসেই নাই। এটি অনুভৱ লিখিছিলোঁ, তোমাৰ হয়তো মনত আছে। শিৰোনাম আছিল মৌনতাৰ মৌন শবত আৰু তোমাৰ সান্নিধ্য। এতিয়া ভাল লগা শব্দ, ভাল লগা মাত আৰু ভাল লগা সংগী হয়তো তুমিয়ে হৈ পৰিছা। কিজানি বহু নিলগত থকা কোনোবাই কৈ পঠাইছিল, এৰা যোৱা, সৌজন যে দেখিছা, সৌজনক সংগ দিবা। তাৰ বিনিময়ত তুমি পাবা অলেখ বিশ্বাস, বহু মৰম আৰু ভাল পোৱা। কোনোবা হয়তো বহুত সুখী, সপোনৰ নগলাত নসূতাৰ ৰঙীন সমাহাৰে মন দোলা দি গৈছে। বিশেষ নিলিখোঁ দিয়া, ৰাতিও বহুতেই হ'ল নহয়। মই জানো চিঠিখন হয়তো তুমি ৰাতিহে খুলি চাবা। ইটিত তোমাৰ একমাত্ৰ তোমাৰ